অ মিলন দা তামোল লওক আজি গালি পাৰিম বুলি আহিলে তামোল খাই আছিলো এই নাই গালি পোৱা কি গালি পোৱা সেইদিনা বিয়া কথা এজনে বোলো বৰ বকিলে মেলিলে কথা হলি মই এইটো ভালহে হ'ল আকৌ অৱশ্যে আপোনাৰ ৰাহি হ'ল আৰু কিবা নাই নাই বিয়াত গৈ কেনেকুৱা পালা সেইটো লাগে খাবলৈ পালা নাই সেইভাগেই পাতিলো সেই গাঁৱৰ মানুহে ৰন্ধা কি ধুনীয়া হৈছে ন বুট আৰু পচলা ভাজিখন মজা হৈছে কিন্তু বিৰাট ভাল লাগিলে খাই সঁচাকে ভাল কৈছে বোলে আৰু ছোৱালীজনীও বৰ ধুনীয়া পাই দুজনী ছোৱালীয়ে ধুনীয়া আপোনাৰ তাকে এতিয়া বেমাৰ আজাৰ নোহোৱাকে থাকিলে কথাটো হ'ল কি ময়ো খাই দিওঁ অকণ মই আছো মানে কি নিয়ৰ আছে নাই নিয়ৰ আছে সেই আৰু খুব হৈছে আৰু একদিন মানে ৰাতিপুৱা 10টা বাজি যায় নহলে শুবলৈ নাপায় আৰু আমাৰ বাপেকে কয় ল'ৰাটোক তই শুৱাই মল্ল যুঁজাৰু বনাবি নি বুলি কয় কিন্তু কি গম পালে 6:30টাতে সি যাব লাগে এতিয়া এই গৰম বন্ধ দিনকেইটা মানে গৰম বন্ধ দিয়া আগত এই হয় এই 6:30টাতে মানে কাপোৰ কানি পিন্ধি যায় সি কিমান সোনকালে উঠে এতিয়া বোলো শুৱক ভাগৰি গৈছো মাজতে মই গালি পাৰিবলৈ আহিছে গালি পাৰা মানে কি মই কৈছো মই ঘৰত গৈ পেলাই সেইদিনা কৈছোগে নহয় যে এনেকুৱা কথা হ'ল মই মানে চব কথা বাদ দিলো শ্ৰীমন্তই ক'লে মই বোলো বিয়া এনেকেহে পাতিম পাৰিলে নহ'ব নহয় কথাটো লোন চোন গোটেই কথাটো যেতিয়া আহি গ'ল মই মানে সেইদিনাখন ভালকে ভাবিছো এতিয়া বহু ৰিলিফ পাইছে হয় নাই বাৰু আপুনি টেনচন নাই মই সেইদিনা ভয়ে ভয়ে গৈছো বিয়ালৈ মই মানে সেইটো কাৰণে তোমাক ধন্যবাদহে জনাইছো মই কৈছো বৰ ধুনীয়া তেনেকেই পাতিব ভাল মানে এইটো এটা আদৰ্শ দেখুওৱা নিচিনা হ'ল আপুনি সেইটো এটা ভাল কথা হ'ল আৰু এতিয়া মানুহৰ মানে এনেকুৱা হয় মিলনে পাতিলে মই কেলে নাপাতো শ্ৰীমন্তে পাতিলে মই কেলে নাপাতো এতিয়া আকৌ এনেকুৱা এটা ট্ৰেণ্ড আৰম্ভ হ'ব নহয় যে মিলনে পাতিলে এনেকুৱা ধৰণে আমি এনেকে পাতো সেইটো কথা দুদিন আৰু কোনোবাই হাঁহিব এতিয়া মই আগতে কোৱা আগতে আৰু প্ৰব্লেম হলেতো আপোনাক কোনেও হেল্প নকৰে সেইবোৰ কিবা মেল মিটিঙৰ মই কথা বেলেগ এটা কাৰণে আহিলো বন্ধ দিন গতিকে মানে কৰ্মশালা লৈছো তাকে মানে মই নিয়ৰ যদি ভাগ লওকচোন তাতে কৰ্মশালা তাকে এবাৰ দিয়া হয় নাই ৰাসতকে আমাৰ হেৰি শ্যামতম নাট্যগোষ্ঠীয়ে ভাওনা মানে কৰ্মশালা লৈছে আৰু তেওঁ যিজনক মাতিছে সেইজনো ভাল তেওঁ মানে আহি পেলাই পৰিশ্ৰম দি আছে গতিকে তাতো আছে ইফালে আকৌ বেদান্ত তাত বগীত সত্ৰীয়া নৃত্য সেইবোৰ আছে মই উদ্বোধনী অনুষ্ঠানৰ দিনা গৈছিলো প্ৰাঞ্জল কাকতিয়ে বৰ ধুনীয়া কথা এটা কৈছে এই যে মানে অকল অভিনয় কৰিলে নহব মানে প্ৰকৃত শিল্পী হ'ব লাগিব এই যে আজিকালি কেনেকে ইমান ধৰ্মীয় অনুষ্ঠান বিলাকতো যে মাদক দ্ৰব্য মানে ব্যৱহাৰটো চলিছে ধৰ্মীয় অনুষ্ঠানত নহয় ধৰক ভাওনা কৰিবলৈ গৈছে ভাওনা কৰোঁতে সেইদিনা মই এটা ৰীল দেখি মই পাগল হৈ গৈছো বেলেগ কথা তুমি ঘৰত কোৱা কিবা হেৰি বাৰত কোৱা কি ভাওনা নিচিনা এটা অনুষ্ঠান তাততো খাব নালাগে কিন্তু ৰীল এটা চাইছিলে নি ৰীলটোত মানে হাঁহি উঠিছে সেইকাৰণে যে কিমান মানুহ তললৈ নামিছে তেওঁ বচন কৰি কৈছে ৱেষ্ট এণ্ডে মই এইমাত্ৰে আক্ৰমণ কৰিম দেৱতাৰ যদি সেইটো লিংকটো দি থৈছো আমি এতিয়া সেই কথাটোক লৈ পেলাই আমি আলোচনা কৰিছো যদিও বেলেগ মানুহে যেতিয়া সেই ৰীলটোকে চাবলৈ এতিয়া আকৌ চাব যদি উৎসাহিত কৰাহে হয় মই ভাবিছো সেইবিলাক ইগনোৰ কৰিব লাগে আৰু হেৰি আপোনাৰ নিতুদাই বৰ ধুনীয়া কথা কৈছে যে ভাওনাত যে কেতিয়াও দুৰ্বলীৰ ওপৰত আচলতে আক্ৰমণ কৰা নহয় সেইটো কথা মনত আছে নাই চব শিল্পী নহয় কৈছিলে এজন ভাল ভাৱৰীয়া হ'ব পাৰে ভাৱৰীয়াজন
শিল্পীৰ যিটো সংজ্ঞা শিল্পীৰ সংজ্ঞা কেতিয়াও মানে যেনেকে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বহুত থাকিলেও যেনেকে এজন মানে জ্ঞানী নহয় ঠিক তেনেকে অভিনয়ত দক্ষতা থাকিলেও শিল্পী নহয় ঠিকে কৈছে আমাৰ হাফলুটিঙতো দি আছে আমাৰ মানে মোৰতো স্কুল হাফলুটিঙতো আমাৰ নয়নজ্যোতিহঁতে দি আছে এই কৃষ্ণপদ কলিতা ছাৰে গৈছে আচ্ছা হেৰি নিয়ৰক এবাৰ বোলো তুমি কিবা এটা কৰ্মশালা লোৱা ই আকৌ গৰম বন্ধৰ আগতে মোক প্ৰতিশ্ৰুতি লৈছে মোৰ পৰা পিতা এইবাৰ কিন্তু মই একো নকৰো দেই মানে তাৰ কথাটো সি এটা বৰ ডাঙৰ কথা এটা ক'লে মোৰ মানে দুখো লাগিছে কথাতে সি কৈছে যে অহাটো জনমত হয় খুব ধনী হৈ জন্ম ল'ম নহয় একেবাৰে দুখীয়া হৈ জন্ম ল'ম কিন্তু মিডল ক্লাছ নহয় মই কিয় মিডল ক্লাছ নোহোৱা বোলে আমাৰ মিডল ক্লাছ মানুহৰ ড্ৰিমটো বহুত ডাঙৰ কিন্তু ফুলফিল কৰিব নোৱাৰো সঁচা কথা সি মানে ক্ৰিকেট শিকিবলৈ যাবলৈ তাৰ মন মই ডাঙৰ কথা মই টাইমটো মিলাব নোৱাৰো আৰু এটা কথা নিজেও কেতিয়াবা ফিল কৰো হয় লোকৰ পইচাৰে হওক বা নিজৰ পইচাৰে হওক নিজৰ পইচাটো নহয় বাৰু লোকৰ পইচাৰে বহুত কিবা কিবি মানুহৰ কাৰণে কৰি আছো কিন্তু নিজৰটো কাৰণে একো কৰিব পৰা নাই সেইদিনা এইটো কথা মোক পংকজ শইকীয়াদেৱে কৈছে এটা বকুল কলিতাদেৱে কৈছে যে তুমি কেনেকে মিলাইছা মানে মই আচৰিত পাইছো নিজৰটো কাৰণে একো কৰিব পৰা নাই মিলালে নহ'লেও তোমাৰ সেই যিকেইটা কথা কোৱা বা সমাজৰ বাবে যিটো বাৰ্তা সেইটো আকৌ এটা বেলেগ প্ৰভাৱ পেলাইছে নহয় সেইটো কাৰণেতো ভাল পায় সেইকাৰণে মাতি নাই আমাক মাতি নকবা এতিয়া ভাওনাত তাই ইণ্টাৰেষ্ট নহয় তাই সূত্ৰ আছে এটা ধুনীয়া সূত্ৰ আছে এই ভাওনা বুলি কোৱাৰ লগে লগে এতিয়া পাত আহি গ'লে তাত দি দিলোঁ তাতো দিলোঁ তাৰপিছতে আকৌ সত্ৰীয়া নৃত্য আমাৰ বেদান্ত শিকাই আছে তাতো বোলো হেৰি হোৱাতকৈ সূত্ৰ যিহেতু তই সত্ৰীয়া হোলীকে হেৰি কৰিব লাগিব তাতো এইটো দি দিছোঁ দুটা দিলোঁ তাৰপিছত আকৌ হেৰিত নাটকৰ কৰ্মশালা ইভাগে নাটক মানে এইবোৰ ভাওনা গম পাইছে নাটকৰ কৰ্মশালা এটা দিছোঁ এঠাইত মানে 3-4টা দি দিছোঁ মুঠতে দিনটো নিয়া বন্ধ দিনকেইটা ৰাভা সংগীতৰ ফৰ্ম এখন দেখাইছিলে মানে ঘৰত উৎপাত সহিবলৈ নাই ঘৰত উৎপাত বা তেনেকুৱা হেৰি নকৰে কিন্তু কথা হ'ল কি এই ব্যস্ততা কি হয় হ'বলগীয়া এক্সট্ৰা কিবা এটা হেৰি লাগিব এনেকে দি দিলোঁ বুজিছেনে ভালেই কৰিছে বাৰু মই এটা কথা কওঁ আপোনাক দেই মাছতো প্ৰটিন থাকে মাংসতো প্ৰটিন থাকে ডিমতো প্ৰটিন থাকে আপুনি যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক অলপ ভাল হওক স্বাস্থ্য ভাল হওক বুলি সেই তিনিটা বস্তু যদি ৰাতিপুৱা গধূলি দুপৰীয়া কণ্টিনিউ যদি খুৱাই থাকে এমাহ 1.5 মাহলৈ স্বাস্থ্য ভাল হ'ব নে অৱনতি ঘটিব এনেই মই সুধিছোঁ কেনেকৈ ভাল হ'ব এতিয়াবা মই আমাৰ নিয়ৰক দিয়া নাই কাৰণে কোৱা নাই নিয়ৰক যোৱাবাৰ নাটকৰ কৰ্মশালাত দিছিলোঁ ইয়াৰ মানে অলপ বেলেগ কিবা এটাৰ প্ৰতি হেঁপাহ আছে চাওঁ সেইটো যদি ফুলফিল কৰিব পাৰোঁ কিন্তু আপোনালোকৰ অকণমানিজনী মানে তুলনি হোৱাজনী নহয় জানো বিয়াৰ কথা আছে তাইক যদি আপুনি এই তিনিটাতে দিয়ে তিনিটা আৰু ৰাভা সংগীতৰ কথাটো আপুনি থাকি গৈছে বাৰু 4টা ৰাভা সংগীত এই হেৰি যিটো কথা কৈছিলোঁ মই নাটকৰ হেৰি তাত মানে দুইটা হেৰি সমসাময়িককে মানে হেৰি কৰিছে তাতে কৰি আছে কিন্তু এটা কথা মিলন এই আটাইকেইটা বস্তু তাই লোড ল'ব পাৰিবনে ৰাতিপুৱা কিমান সময়ত আহে মুঠতে 8টা বজাৰ পৰা সুখ নহয় কিমান দেৰি লাগে 4টা বজাত মই সেইদিনা এজনে মোক ক'লে দেই বোলে শ্ৰীমন্ত ছোৱালীজনী পঢ়াত অকণমান ডাউন হৈছে তাইতো পঢ়াত অকণমান ভাল আছিলে অকণমান নাই তাই ভালকৈ ভাল আছিলে মই ভাবিছোঁ চাগে কেতিয়াবা আকৌ কোনোবা মানে 95% কম বুলি কয় নহয় মই 90 ওপৰত আছে নে নাই বোলে কমিলে বহুত কমিলে কেলৈ হৈছে বা এনেকুৱা কোৰ্চটো টান নেকি বোলো কোৰ্চটো টান নহয় দাদা কিন্তু আপোনাৰ লগত বোলো মই 2 বছৰ আগত যেতিয়া গম পাইছিলোঁ আপোনালোকে তেওঁক মানে ইমানেই বিজি কৰি ৰাখিছিলে কিহত দিয়ে শুনক সত্ৰীয়া নৃত্য বৰগীত তাৰপিছতে আপোনাৰ চুইমিং 3টা হ'ল শিৱসাগৰ টাউনতে থাকে কাৰণে টেনিছ তাৰপিছতে আকৌ কীবৰ্ড
মানে 5টা নে 6টা মানে টোপোলা বান্ধি ঘূৰি ফুৰাই দেখো কেতিয়াবা যদি কীবৰ্ডখন বান্ধি ফুৰিছে কেতিয়াবা আপোনাৰ টেনিছৰ ৰেকেট কেইখন লৈ গৈছে মই তেতিয়া ক'লো যে ইমানখিনি লোড কিয় দিছে মই 2 বছৰ আগতে দিছিলোঁ তেতিয়া ক'লে নহয় বোলে বিজি হৈ থাকো মনটো ভাল হৈ থাকিব আৰু বিজি হৈ থাকিব নে মেচিন হৈ থাকিব মেচিনেটো বনিব আকৌ পঢ়াৰ কথা থাকে নহয় আৰু আপুনি আটাইকেইটা কৰ্মশালাতে দিছে কোনো কথা নাই প্ৰতিটোৰ পৰাই কিবা এটা নহয় কিবা এটা শিকিব কিন্তু তেওঁৰ ইণ্টাৰেষ্টটো ক'ত তেওঁৰ ইণ্টাৰেষ্টটো যিহেতু তেওঁ সূত্ৰন আছে সূত্ৰৰ লগত নৃত্যটো জড়িত হৈ আছে আপোনাৰ আমাৰ বেদান্তৰ তাত সত্ৰীয়া দিছে সেই দুটালৈকে মই একচেপ্ট কৰিছোঁ আকৌ সেই নাটক আকৌ সেই আপোনাৰ নাটকৰ লগতে ৰাভা সংগীত সেই গোটেইখিনি যে লেটিয়াই পেলাইছে তেওঁ কোনটো শিকিব আহিছে উদ্যোক্তাসকলেও মানে ছোৱালীজনী এনেকৈ লাগে মই তেহেঁতকো কৈছিলোঁ যে সময়টো কেনেকৈ মিলাম তুমি চাচোন দি দিলোঁ আৰু নহয় দাদা এতিয়া এনেকুৱা হৈছে এতিয়া চবফালে গোটেই খেলি মেলি সেইদিনা মই মগৰাহাটৰ এখন মিটিঙলৈ গৈছিলোঁ আমাৰ কিশোৰ মঞ্জিতহঁতে পাতিছে তাতে মৃগাংক দত্ত বুলি কোৱা ল'ৰা এজনে এটা বক্তৃতা দিছে তেওঁ গ'ল্ড মেডেলিষ্ট দেই কমাৰ্চৰ কোনোবা এটা ডিপাৰ্টমেণ্টৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তেওঁ কৈছে মানে যে এতিয়া বিভিন্ন শিক্ষানুষ্ঠানবিলাকে ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰাৰ পিছত আহে আৰু আহি মানে তেওঁলোকক চবেই কয় যে মোৰ কলেজলৈ আহা কিন্তু কোনেও নুসুধে যে তোমাৰ কোনটো ষ্ট্ৰীমত তোমাৰ ইণ্টাৰেষ্ট আছে কোনটো ষ্ট্ৰীম পঢ়িলে তোমাৰ ভাল হ'ব ঠিক একেটা কথাকে মই আপোনাৰ ক্ষেত্ৰত টানি আনি কৈছোঁ প্ৰথম আপুনি অকণমানিজনী ইণ্টাৰেষ্টটো ক'ত আছে চাই লাগিব কৰ্মশালা চব মানে ল'ৰা ছোৱালীবিলাকৰ আনন্দৰ মুহূৰ্তটো টানি নিছে আকৌ শুনক দেই মই এইটো কৈছোঁ আপুনি আকৌ আমাৰ চিৰঞ্জিত সৌৰভতক নক'বগৈ মই কৰ্মশালা ছাপোৰ্ট কৰোঁ দেই মই নকৰোঁ বুলি কোৱা নাই আজি চাৰিঙত শ্যামন্তক নাট্যগোষ্ঠীয়ে পাতিছে আমাৰ সাপলুটিঙত পাতিছে বেদান্তই বৰগীতৰ কৰ্মশালা পাতিছে খুব ভাল হৈছে কাৰণ যাৰ য'ত ইণ্টাৰেষ্ট তাত যাব কিন্তু ভুলটো হৈছে মই আপোনাৰ বুলি ভাবোঁ চৰি নট অনলি মানে আপোনাৰ বাট অলছো সকলোৰে ইংৰাজীটো এটা কৈ দিছোঁ কথা হ'ল কি অভিভাৱকসকলে যদি বস্তুটোত ইণ্টাৰেষ্ট নাথাকে সেইটোত দিলে সেই বস্তুটো বুমেৰাং হ'ব আৰু শুনক মিলন দা আমি কৈ থাকোঁ নাই নৱপ্ৰজন্মৰ আজিকালি আত্মীয়ৰ প্ৰতি মিতিৰ কুটুমৰ প্ৰতি আগ্ৰহ নাই ইণ্টাৰেষ্ট নাই আপোনাৰ গৰম বন্ধত আপুনি গৰম বন্ধটো কেনেকৈ কটাইছিল আমি মামাহঁতৰ একদম নিয়মে নিয়ম আৰু ৰ'বা মাজতে সুধিলোঁ যে আপোনাৰ মাহী এগৰাকী যে ওজা ঢোলৰ ভালে আছেনে তেখেত বয়স হৈছে তাই বহুত দিন লগ পোৱা নাই কিন্তু তেওঁ মাজতে অলপ স্বাস্থ্য বেয়া হৈছিলে কিন্তু ভালেই আছে আপুনি বহুত দিন লগ পোৱা নাই পুণ্য বাহী গম পাইছোঁ আপুনি বহুত দিন লগ পোৱা নাই গতিকে চাওকচোন কেৱল আমি সন্তানবোৰকো মানে মেচিন বনোৱাই নাই আমিও বনিছোঁ আগতে আপুনি সেইজনী মাহী ঘৰত গৰম বন্ধত থাকেগৈ এতিয়া আপোনাৰ খা খবৰ নাই আপুনি আজি বহুত দিন লগ নাপায় বুলি কৈছে আজি এতিয়া মোৰ ভণ্টিটো মেৰি ছোৱালীজনী আজি বাৰ্থডে আছিলে মাতি কাহানি বাবা গাই আছে এতিয়া আজি ফোনেই নধৰা হৈছে মানে নাযাওঁ বুলি কোৱা কাৰণে ফোনেই নধৰে মানে ইমান হয় ভাবিছোঁ সেইটোৱে আকৌ আগতে বন্ধ এটা পালে ল'ৰা ছোৱালীবোৰ মাহী পেহী ঘৰলৈ যায় জেঠাই বা আপাদো নিচাদো তেওঁলোকৰ ঘৰলৈ যায় এতিয়াতো নাই এতিয়া নাই আৰু এতিয়া কি এতিয়া আপোনাৰ ঘৰত কাৰোবাৰ বেমাৰ হৈছে মোৰ এনেকুৱা এটা কথা দুখ লাগে যে দেউতাকৰ যিটো জ্ঞাতালি ভোজ সকামৰ সেই ভোজটো খাবলৈও জীয়েক ৰব নোৱাৰে কাৰণটো কি পাছৰ দিনা ক্লাছ টেষ্ট আছে মই সুধিলোঁ ক্লাছ টেষ্টটো কি বোলে তাহাঁতৰ 10 মাৰ্কছৰ ক্লাছ টেষ্ট পাতে আৰু যেতিয়া হাফ ইয়াৰলি পাতে বা ইউনিট পাতে তাত 40 পাতে 40 মাৰ্কছৰ 40 + 10 40 ভিতৰত যদি 36 পাইছে আৰু 10ৰ ভিতৰত যদি 8 পাইছে তেতিয়াহ'লে আপোনাৰ তেওঁৰ নম্বৰটো হ'বগৈ 44 তোমালোকেও পাতে এতিয়া কথা হ'ল কি সেই যে ক্লাছ টেষ্টটো যদি নিদিয়ে বেলেগ একো একশ্যন নহয় কিন্তু কেইটামান নম্বৰ প্ৰভাৱ পৰিব পাৰে কিন্তু সেই জ্ঞাতালি ভোজটো খাবলৈও জীয়েকহঁতৰ সময় নাই আৰু ল'ৰা বা ছোৱালীটোক আকৌ ককাকৰ সকামটোলৈও লৈ নানে এই কথাবোৰে আমি নৱপ্ৰজন্ম বুলি দুখ দি থাকিলে নহ'ব ন আজি মোৰ ল'ৰাটোৱে কেনেকৈ জেঠাইহঁতক মোমাইহঁতক ভাল পাব যদি সম্বন্ধই নাথাকে কিতাপৰটো একেবাৰে বেয়াও লাগে
যাবলৈও মন যায় কিন্তু সময়বোৰ চব কেনেকে ধৰণে ব্যস্ত হৈ গ'ল মানুহ। আৰু এটা কথা মোৰ ভাল লাগিছে, কৰ্মশালা দুইটাতে যথেষ্ট হৈছে দেই। আৰু এটা কথা মই গৈছো মানে মই আছো, মই 2-3 দিন মই তাত আছো, মই চাইছো যে অকল ভাওনা বুলি প্ৰৱেশ প্ৰস্থান বা তেনেকুৱা ধৰণৰ সেইবিলাক শিকাই কিন্তু ৰখাই থোৱা নাই। মানে গুৰুজনাৰ প্ৰতি ধৰ্মান হ'বৰ কাৰণে আধ্যাত্মিক শিক্ষাটো তাত প্ৰাৰ্থনাই আৰম্ভ কৰিছে। প্ৰাৰ্থনা চবে পাব লাগিব, তেনেকে মানে বস্তুটো শিকাইছে। প্ৰাৰ্থনা যে প্ৰত্যেক ঘৰ মানুহৰ নাইকিয়া হৈ গ'ল নহয়, গম পাইছে নাই? আৰু এটা ডাঙৰ কথা মিলন দা, এই কৰ্মশালাবোৰ যে আমাৰ সদায় হৈ আছে, কৰ্মশালা ধৰক 2 ঘণ্টা 3 ঘণ্টা হৈছে, তাত কিন্তু 15 মিনিট হ'লেও মেণ্টেল হেল্থটোৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক দিব লাগে। সেই বস্তু কৰিছে যদি ভাল কথা। মই সেইদিনা এটা ফেচবুকত পষ্ট দিছো যে কৰ্মশালাবিলাক সকলোৱে আয়োজন কৰিছে, ভাল কথা, কিন্তু 15 মিনিট 20 মিনিট হ'লেও অন্ততঃ মেণ্টেল হেল্থটো দিব লাগে। এতিয়া মানে এনেকুৱা হৈছে সিহঁতক আপোনাৰ এতিয়া ছোৱালীজনী চবতে যে দিব লগা হৈছে, আজিকালি ল'ৰা ছোৱালীও কমি আহিলে নাই? মানুহবোৰে সেইকাৰণে প্ৰত্যেকৰ ঘৰৰ বিচাৰি দিয়কাও হৈছে। আৰু এটা কথা মই কওঁ, মানুহৰ কিছুমান মানুহৰ প্ৰতি মানে ল'ৰা ছোৱালীবোৰ যদি অকণমান কিবা এটাত মানে আগবাঢ়ি যায়, সেইকেইটাৰ প্ৰতি এটা দৃষ্টি এটা হৈ যায়। এতিয়া আমাৰ ছোৱালীজনী ভাওনা চাওনা নাচি দিবলৈ ধৰিলে, এইটো পাৰিব আৰু এটা কথা চাওক, এই যে আমাৰ মাক বাপেকবোৰ আমাৰ ক'ত ভুল। আজি যদি শচীন তেণ্ডুলকাৰ সত্ৰীয়া নৃত্য শিকায়, ডেফিনেটলি শচীন তেণ্ডুলকাৰ ইমান যেনেকে ক্ৰিকেটৰ ভগৱান বুলি কয়, তেওঁ সত্ৰীয়া নৃত্যৰ কোনোবা পুৰুষা ব্যক্তি নহ'লেহেঁতেন। ছালমান খানক যদি আপোনাৰ ফুটবল খেলিবলৈ দিয়ে, ছালমান খান ভাল ফুটবলাৰ নহয়, কাৰণ ছালমান খানৰ ইণ্টাৰেষ্ট আছে অভিনয়ত, আৰু শচীন তেণ্ডুলকাৰ ইণ্টাৰেষ্ট আছে ক্ৰিকেটত। শচীন তেণ্ডুলকাৰটো লন টেনিছ খেলিবলৈ তেওঁৰ হেঁপাহ আছিলে, কিন্তু লন টেনিছৰ সুবিধা নাছিলে কাৰণে তেওঁ মানে একদম মূৰত তেনেকে কাপোৰো মাৰিছিলে, মানে একদম লন টেনিছৰ সেই খেলটো খেলিবৰ কাৰণে। তেওঁ মই পাহৰিছোঁ তেওঁৰ যিজন মানে ফেভৰেট আছিলে মানে টেনিছ খেলুৱৈ, কিন্তু সেই শচীন তেণ্ডুলকাৰ লাহেকে ক্ৰিকেটলৈ তেওঁৰ হেঁপাহটো বাঢ়িলে, আৰু ক্ৰিকেট খেলোঁতে সেই হেঁপাহটো যে তাত আছে তেওঁ তাত ফ'কাছ কৰিলে, আৰু ফ'কাছ কৰি আল্টিমেটলি তেওঁ কি হ'লগৈ আপোনাৰ মানে ক্ৰিকেটৰ ভগৱান হ'ল। ঠিক তেনেকৈ লাভলীনা বৰগোহাঁইৰ কথা মই কৈছোঁ। লাভলীনা বৰগোহাঁই বক্সিঙত ইণ্টাৰেষ্ট আছে। লাভলীনা বৰগোহাঁইক বোলে মই এইবাৰ বিহু কুঁৱৰী পাতিম বোলে, এইবাৰ বোলে গুৱাহাটীৰ এইটো কি লতাশিলৰ বোলে একদম বিহু সম্ৰাজ্ঞী হ'ব। পাৰিবনে? ডেফিনেটলি নহয়, কাৰণ তেওঁৰ বিহু নাচৰ প্ৰতি ইণ্টাৰেষ্টটো নাই। আৰু এটা কথা মোৰ লাভলীনাৰ ভাল লাগিলে, লাভলীনাক চাকৰি দিব খুজিছিলে, তেতিয়া লাভলীনাই কৈছিলে যে মোৰ ফ'কাছটো অলিম্পিকত আছে, মই অলিম্পিক খেলি অহাৰ পিছতহে কিন্তু মই মানে কিবা চাকৰি ল'ম। কাৰণ চাকৰিটো লৈ ল'লে মোৰ যিটো ডেষ্টিনেশ্যন বা মোৰ যিটো গ'ল সেইটো মোৰ নাইকিয়া হৈ যোৱাৰ নিচিনা হ'ব। মই সেইটোকে ভাবোঁ। আপুনি ছোৱালীজনীক সুধি ল'ব, মানে তাই কিটো ইণ্টাৰেষ্ট নাই, মানে ধৰক নৃত্য নাচে, ভাওনাৰ প্ৰতি ইণ্টাৰেষ্ট যিকোনো এটাত দিয়ক, আৰু অকণমান জিৰণিও লাগে। সেইটো ধৰক তাই 1 মাহ 3টা কৰ্মশালা দিয়াৰ পিছত আবেলিলৈ আপুনি ক'বও নোৱাৰে কিতাপ পঢ় বুলি। তুমি বেয়া নাপাবা দেই, দেহাটো এইবাৰ একো দিব পৰা নাই তোমাক কৰ্মশালা। ইয়াৰ ইণ্টাৰেষ্ট আছে। এটা কাম কৰোঁ, মই একো নাই, ল'ৰাকেইটাই যিহেতু পাতিছে আপোনাক দি পঠিয়াইছে, মই তেওঁলোকৰ যিটো জইণ্ট ফিজটোকে মই দিম। মানে সেইটো আপুনি ক'ব নালাগে, ইয়াক মই এদিন লৈ যাম আৰু তাৰমানে সেই অনুষ্ঠান থাকি ল'ৰাখিনিয়ে ইমান ভালকে কামটো কৰিছে, সেইটো তেওঁলোকে দিয়া হ'ব। আৰু সেইদিনা মোৰ ভাল লাগিছে শ্যামন্তক নাট্যগোষ্ঠীৰ যে আমাৰ নৱজ্যোতি ইমান ধুনীয়াকে এংকৰিং কৰিছে কথাকেইটা। সিহঁতে এতিয়া আমাৰ নেক্সট প্ৰজন্ম নহয়, আমাৰ যে আমি এতিয়া ৰাস পাই আমি এদিন ধৰি আছো, তাৰ পিছত কোনে কৰিব? সিহঁতে কৰিব লাগিব, মই সেইটোৱে কৈছো। আমাৰ পিছত কোনে কৰিব? হয়, তাৰ ভাল লাগিছে এইটো কথা মোৰ। এইকাৰণে মই আপোনাৰ যিটো জইণ্ট ফিজ কেইটকা, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মই তাত এইটোৱে ভাল পাইছো, মানে সিহঁতক আধ্যাত্মিক জ্ঞানটো দি আছে। প্ৰৱেশ প্ৰস্থান কোনটো তালত কৰিব লাগিব, কেনেধৰণে যাব লাগিব, গোটেই ল'ৰা-ছোৱালীকে সেইটো মানে হেৰি কৰে। আৰু অকল সেইটো কথা জানে, প্ৰৱেশ প্ৰস্থান বা তেনেকুৱা ধৰণৰ উগ্ৰ যিবিলাক বচন আছে ধৰা, অসুৰ চকুৰ সেইবিলাক বচনৰ প্ৰতি ইণ্টাৰেষ্টটো বেছি আকৌ হ'ল। এটা কথা দেই, আমাৰ আমাৰ চুইট দাই মোক এদিন এটা কথা কৈছিলে, মোক কিন্তু খুব ভাল লাগিলে। চুইট দাই কোনোবা এখন গাঁৱৰ এজন দাদাক কৈছে যে আপোনালোকে ঘনাই ভাওনা পাতি আছে, ভাল হৈছে, কিন্তু এনেকুৱা ভাওনাবোৰহে পাতক য'ত অসুৰৰ সংখ্যা কম থাকে।
মোৰ কিন্তু চুইদাৰ কথাটো ভাল লাগিলে কেলে মানে নহ'লে ল'ৰাবোৰে অসুৰৰ পচন্দ গাওঁতে তাহাঁতৰ নেচাৰবোৰ অসুৰৰ নিচিনাই হ'ব অকল এই যে মৰিয়া মৰি যে গেমবোৰ যে খেলি থাকে মানে মানুহ মাৰি দিছে আৰু এটা কথা কওঁ সেইকাৰণে বাঢ়িছে এই যে ফ্ৰী ফায়াৰ তাৰপিছত আৰু তেনেকুৱা কিবা গেম যে আছে মোবাইলত সেই গেমবোৰ অকণমান বন্ধ কৰি দিব কেলে এই যেতিয়া মানে মোবাইলতে হওক লাগিলে এই গুলিওৱা গুলি খেলটো যেতিয়া খেলি থাকিব হাতত বন্দুক এটা পালে তাহাঁতে গুলিয়াব ছোৱালীৰ কথা কোৱা নাই মই এনেই আপোনালোকৰ ধৰক বংশ পৰিয়াল যি আছে বাৰু দিয়ক এতিয়া মই এটা কথাই কওঁ আৰু তেওঁক দিছে দিয়ক কিন্তু তাক এটা বস্তুত ফ'কাছ কৰক এটাত ফ'কাছ কৰক আপুনি আকৌ নাভাবিব যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে উপদেশ দিছে নিজৰ ল'ৰাকনো কি কৈছে নিজৰ ল'ৰাটো ক্ৰিকেটৰ প্ৰতি অকণমান হেঁপাহ আমাৰ প্ৰাঞ্জলদাৰ ল'ৰাটো ডিষ্ট্ৰিক্টলৈ চিলেক্ট হৈছে নহয় মানে ডিষ্ট্ৰিক্টৰ টীমত স্থান পাইছে ডিষ্ট্ৰিক্টলৈ তেতিয়া প্ৰাঞ্জলদাই কৈছে আমাৰ নিয়ৰে ভাল পাইছে খবৰটো কিন্তু তাৰ মনটো মৰা তাৰমানে তাৰ মতে মানে ময়ো যদি খেলিব পাৰিলো কিন্তু মোৰ কি হয় মোৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেখোন সময় নাথাকে তথাপিতো চাওঁ মোৰ আকৌ দেখা যাওক আৰু ইয়াৰ আকৌ ঢোলত ইণ্টাৰেষ্ট নাই এই ঢোলটো পাৰে কিন্তু এই তালটো ৰাখিব জানে 11টা বজাতো বজাই দিয়ে মিলন তাক চাপৰ এটা মাৰি শুনাই দিয়ে যা ফুটনিটোকে মৰাই দিওঁ তাৰ আকৌ সেইটোত ইণ্টাৰেষ্ট সেইকাৰণে ঢোল এটা এবাৰ আনি দিলো ডাঙৰ কথা আজিৰ যুগৰ ল'ৰা ছোৱালী সেইটো আটাইতকৈ ডাঙৰ কথা পিতৃ মাতৃ কথাবিলাক যদি সৰুৰ পৰা যদি এনেকে জানে নহয় অসমীয়া নহয় সিহঁত কেতিয়াও ডাঙৰ হয় আৰু সেই বস্তুটো নোহোৱা কাৰণে গোটেই সমাজখন হেৰি হৈ গৈছে তুমি এটা কথা কৈছিলা এই কিবা হেৰি এটা গোটেই বস্তুটো পিতৃ মাতৃ অনুকৰণ কৰে আপুনি সেইটোৱে কথা আপুনি যদি ৰাতিপুৱা বাতৰি কাকতখন মেলি লৈছে ল'ৰাই কুঁহিপাতখন মেলি ল'ব আপুনি যদি জাকৈখন লৈ মাছ ধৰিবলৈ গৈছে ল'ৰাই খালৈটো লৈ পিছে পিছে ধৰিব সেই পৰিৱেশটো ডাঙৰ কথা মানে এনেকুৱা ধৰণৰ কথা মোবাইলটো বহি বজাবানে বজোৱাচোন বাৰু ইয়াক এই কৰ্মশালা যে দিছিলো এইটো কামত আহিলে আৰু মইতো একো নাজানো বজাব ঠিক আছে বজোৱা আৰু এটা কথা দেই আজি যি বজালা এই আহাৰ মাহত নবজাবা মানুহে মাতি দিছে যে খাবলৈ হলে ডাঙৰ কথা হব আগতে আমাক মাহঁতে বজাবই নিদিয়ে ঠিক আছে বাৰু দিয়ক এই সেইটোৱে আৰু শেষত এটাই কওঁ মিলন দা আপোনাৰ যোগেদি সকলো অভিভাৱকক মই ব্যক্তিগত এটা অনুৰোধ কৰি কৈছো দেই লাষ্ট মই এটা কথা কৈছো এবাৰ মোৰ ষ্টুডেণ্ট এগৰাকীয়ে মোলৈ মেছেজ এটা দিলে যে ছাৰ দেউতাক ক'বচোন মোক নাচৰ স্কুলত দি থৈছে মোৰ নাচৰ প্ৰতি একেবাৰে ইণ্টাৰেষ্ট নাই হা কিন্তু দেউতাই নেৰে আৰু এতিয়া মই অকণমান ওপৰ ক্লাছলৈ পাইছোঁ পঢ়িবলৈও মোৰ বেছি দৰকাৰ হৈছে মানে তাৰপিছতে এদিন মই তাইকে দেউতাকে বজাৰ লগ পাই গ'লোঁ তাই আকৌ কৈছে যে ছাৰ মই মেছেজটো কিন্তু ডিলিট কৰি দিম আপুনি দেউতাক নক'ব মই মেছেজটো হোৱাটছএপত দিছিলোঁ বুলি তাহাঁতি বহুত ফ্ৰেণ্ডলি বিহেভ কৰে মোৰ লগত তেতিয়া মই দেউতাকক লগ পাই সুধিলোঁ তাইক সুধিছোঁ তুমি বোলো কি ইণ্টাৰেষ্ট তুমি বোলো এতিয়া কি শিকি আছা পঢ়াৰ উপৰি বোলে ছাৰ মই নাচ শিকি আছোঁ বোলো নাচৰ প্ৰতি ইণ্টাৰেষ্ট আছে নাই ছাৰ মোৰ টোটেলি ইণ্টাৰেষ্ট নাই তাই মানে মোক কোৱা কথা এটাই কৈছে বোলে তেতিয়াহ'লে কেলৈ লৈ আছা বোলে দেউতাহঁতে মানে নেৰে বোলে তোমাৰ কিহৰ প্ৰতি ইণ্টাৰেষ্ট আছে বোলে গানৰ প্ৰতি বোলে গানত দি নিদিয়ে কেলৈ বোলে ওচৰত গানৰ স্কুল নাই বোলে ওচৰত গানৰ স্কুল নাই বুলি তাই যিটো ইণ্টাৰেষ্ট নাই সেইটোত আপুনি কিয় দি থৈছে তাৰপিছত লাষ্টত ক'লোঁ বোলো এই গান নাচ বন্ধ কৰি দিয়ক যদি পাৰে গানটোকে দিয়ক তাৰপিছতে দেউতাই ক'লে হ'ব ছাৰ আপুনি কৈছে যদি সেইটো মই বন্ধ কৰি দিছোঁ তাৰপিছতে দেউতাকে তাই বজাৰলৈ সোমাই গৈছে মই ঘূৰি চাইছোঁ
তাই মোক নমস্কাৰ এটা দি হাঁহি মাৰিছে তাৰমানে তাই বাচিলে মানে গম পাইছেনে গতিকে এইটো এটা উদাহৰণ নহয় সেইটোৱে আছে আচলতে জোৰ জবৰদস্তি মানে কৰিব নালাগে এইবিলাক এটা পেচা হৈ যায় আৰু একেবাৰে শেষত মই আপোনাৰ যোগেদিয়ে সকলো অভিভাৱকলৈ এটাই অনুৰোধ জনাওঁ যে ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ সন্তানটিক বা আমাৰ সন্তানটিক আমি মেচিন বনোৱাৰ পৰা বিৰত থাকি মানৱীয় প্ৰমূল্যবোধটো তেওঁলোকক শিকাব লাগে মিতিৰ কুটুম বংশ পৰিয়াল সেইবিলাকৰ লগতো এটা সম্পৰ্ক ৰাখিব লাগে আৰু মই ভাবিছোঁ কৰ্মশালাও লাগিব ডেফিনেটলি লাগিব কিন্তু যিটো কৰ্মশালাত বা যিটো বিষয়ৰ ওপৰত ছাত্ৰ বা ছাত্ৰীজনৰ বা শিশুটিৰ ইণ্টাৰেষ্ট আছে সেইটো দিব লাগিব গতিকে সেইটো হিচাপতে আপোনালোকে আগবাঢ়ক এতিয়া মই যেনেকৈ আপোনালোকক ক'লোঁ যে মই কৰ্মশালালৈ মই জইণ্ট ফিজটোকে দিম মানে মোৰ সেইটো সমৰ্থন আছে কিন্তু আকৌ ল'ৰাটো ইণ্টাৰেষ্ট নাই নহয় আকৌ বলেৰে যদি তাত দি দিওঁগৈ তাৰ কাৰণেতো সেইটো অকণমান কষ্টকৰ হ'ব সেই তেনেকুৱা ধৰণৰ কথা গতিকে শেষত সকলোকে অনুৰোধ জনাইছোঁ কৰ্মশালাটো দিয়ক সকলো কৰক কিন্তু প্ৰথম চাই ল'ব যে আপোনাৰ সন্তানটি বা আপোনাৰ শিশুটি কিহত ইণ্টাৰেষ্ট আছে ঠিক আছে বেয়া নাপাব আকৌ সেইদিনা বিয়াত মাতিবলৈ আহোঁতে ডাঙৰ লেকচাৰ দি দিলোঁ আজি কৰ্মশালাত ডাঙৰ লেকচাৰ দিলোঁ চাহ একাপ বনোৱাকৈ জানো বিৰাট টোপনি লাগি বিৰাট টোপনি ধৰিছে আপুনি আহোঁতে মই মানে গম পাইছোঁ আহিছে বুলি উঠি আহিবলৈ মন যোৱা নাছিল সেইকাৰণে মই দেই আমাৰ চেনীৰ দাম কমি গ'ল আৰু বাঢ়ি গ'ল চেনীৰ পইচাটো বাচি যায় আমাৰ ঠিক আছে